নমস্কাৰ, মই আজি আকৌ আপোনালোকলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ। সুইট কৰ্ণ বনাওঁ আহকচোন আজি। আৰু কেনেকৈ বনাওঁ ভিডিঅ'টো একদম ধুনীয়াকৈ চাব হা। আৰু ঘৰতে আপোনালোকে বনাই পেলাই ল'ৰা ছোৱালীক খুৱাব পাৰিব আৰু নিজেও খাব পাৰিব। বাহিৰত খাবলৈ যাওঁতে এতিয়া 60 টকা 70 টকা লাগে, আমি ঘৰতে আজি ধুনীয়াকৈ বনাই খাব পাৰিম। আহক আপোনালোকক ধুনীয়াকৈ দেখাওঁ। এইখিনি মই ধুনীয়াকৈ গুচাই লৈছোঁ। এয়া দুটা ল'লোঁ আৰু ধুনীয়াকৈ গুচাই মেলি ল'লোঁ। আৰু ইয়াতে পানী দিলোঁ, এইখিনি ধুনীয়াকৈ গুচাই ল'লোঁ, দি পেলাই ইয়াতে পানী দিলোঁ। এতিয়া মই ধুনীয়াকৈ ধুই লৈছোঁ। আৰু ইয়াতে কি লৈছোঁ মই আপোনালোকক দেখাই দিওঁ। ধনিয়া পাতা লৈছোঁ, পিঁয়াজ এটা লৈছোঁ মিডিয়াম চাইজৰ, আৰু বিলাহীও মিডিয়াম চাইজৰ লৈছোঁ। আৰু এইখিনি বাটাৰ লৈছোঁ, আৰু জলকীয়া দুটা লৈছোঁ, আৰু চাট মছলাখিনি মই ধুনীয়াকৈ মিহি মিহিকৈ কাটি লৈছোঁ। পিঁয়াজ, বিলাহী, জলকীয়া, ধনিয়া ধুনীয়াকৈ কাটি লৈছোঁ মিহি মিহিকৈ। আৰু মই এয়া গেছত বহাই দিছোঁ আৰু অলপমান নিমখ দি দিছোঁ। এতিয়া সৰু চাই আলু লৈছোঁ আৰু মিহি মিহিকৈ কাটি দিছোঁ আলুটো। এয়া পূৰা মিহি মিহিকৈ কাটি দিছোঁ আৰু এয়া বইল হ'ব দিছোঁ। আৰু বইল হ'ব দিয়াতে মই এতিয়া আলু দি দিছোঁ। আৰু এইখিনি বইল হৈ গৈছে, আৰু বইল হৈ যোৱা মই ইয়াতে বাতি এটাত ধুনীয়াকৈ উলিয়াই ল'লোঁ। উলিয়াই লোৱাত এতিয়া মই দিলোঁ ধনিয়া পাত, জলকীয়া, পিঁয়াজ, বিলাহী এইখিনি ধুনীয়াকৈ দিলোঁ। ইয়াতে দিছোঁ মই চাট মছলা, আপোনালোকক দেখাইছিলোঁ পেকেটটো। এতিয়া দিম মই বাটাৰ, এইখিনি দি পেলাই এতিয়া ধুনীয়াকৈ মিক্স কৰিম। আৰু এইটো ৰেচিপিটো যদি আপোনালোকে বনাই খোৱা নাই, বনাই খাব কিন্তু দেই, সঁচা বহুতেই টেষ্টি লাগে। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰি দিব। আজিলৈ ইমানতে সামৰিলোঁ, পুনৰ নেক্সট ভিডিঅ'ত লগ পাম। ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। বাই বাই।